আজি আমি আহিছোঁ জাজি ধাবাত আৰু এইখন ধাবাত মানে বহুত টেষ্টি খানা পায় সো আমি আজি ইয়াতে খাওঁ বুলি আহিছোঁ আপোনালোকে ব্লগটো মোৰ লাষ্টলৈকে চাব আমি কি খাইছোঁ কি লৈছোঁ সববোৰ দেখাই যাম আৰু বহুত দিনৰ পিছত মই ভিডিঅ' দিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এয়া সব এয়া দেখিছে চাটনি দিছে এফালে জলকীয়া নেমু পিয়াজ আৰু আপোনাৰ লগতে আচাৰ দিছে একদম মানে 4 বিধ মানে আচাৰ চাটনি এইবিলাক দিছে আৰু এইটো কি হয় মই নেজানো এইটো কলা গুলকে যে দেখিছে সেইটো কি হয় মই নেজানো আৰু এফালে আমাৰ নেকিও বহি আছে আমি সবে খাবলৈ এতিয়া অৰ্ডাৰটো দিয়া হ'ল আমি বহি আছোঁ এইখন আগতে আহি গ'ল তাৰপিছত এয়া চাওক আমাৰ খানা আহি গ'ল মেইন থালি আৰু ইয়াত থালি মানে ইমান টেষ্টি নহয় মই কৈছোঁ ন বহুত টেষ্টি লাগে খাবলৈ আপোনালোকে ইয়াত আহিলে ট্ৰাই কৰিব ইয়াত থালিয়ে পায় আৰু বেলেগ খাওঁ ক'লেও পাব পাৰে মই নেজানো কিন্তু ইয়াত মেনু নাছিলে মানে সেইকাৰণে মই কৈছোঁ আৰু আপোনাৰ আমি চিকেনো অৰ্ডাৰ কৰিলোঁ মটনো অৰ্ডাৰ কৰিলোঁ গোটেইখিনি দালি দিছে 3 বিধ দালি দেখিছে এফালে মাটিৰ দালি মচুৰ দালি এফালে মগু দালি মানে মচুৰ দালি আৰু মগু দালি হয়নে নহয় মই চিয়ৰ নাই কিন্তু এইটো মাটি দালি হয় সেইকাৰণে চিনি পালোঁ আৰু এফালে আছে হাঁহৰ মাংস সব কালাৰটো কি ধুনীয়া লাগিছে ন দেখিবলৈ হাঁহৰ মাংস আৰু মই লৈছোঁ এফালে গাহৰি বইলো লৈছোঁ এইখিনি ছাগলীৰ মাংস দেখিছে কালাৰ লগতে দিছোঁ গাহৰি ড্ৰাই ফ্ৰাই গাহৰিটোতো থাকিবই লাগিব আৰু মই গাহৰি বইলো দিছোঁ মোৰ বইলটোতো ইমান ভাল লাগে এয়া দেখিছে মোৰ খালো এতিয়া যাব ওলাইছো নেকি খানা কেনেকুৱা লাগিলে খানা একদম মজা টিপ টপ দে বহুত টেষ্টি ন একদম বেষ্ট বহুত টেষ্টি খানা হাঁহটো কেনেকুৱা পালা এই মই কোনটো খাওঁ কোনটো নেখাওঁ হ'ল জানা গোটেইকেইটা বহুত টেষ্টি আছিলে হাঁহটো মটনটো গাহৰি কোনটো মেম্বুচৰ লগত খাই সেইটো মই খালোঁ বহুত টেষ্টি আছিলে এফালে এখন ক'ত আছে যে জাজিখন ক'ত আছে জাজি আৰে মানে শিৱসাগৰ কাৰেক্ট শিৱসাগৰ হয় নাই তাহাঁতি ওলোৱাই নাই খায়ে আছে ন আমি খাই ওলাই আহিলোঁ তাহাঁতি খায়ে আছে এতিয়া আৰু এতিয়া গৈ থাকোঁ আজি আমি আহিছোঁ ডমিন'জত বহুত দিন হ'ল ডমিন'জত অহা নাই মই ইয়াক ক'লোঁ ব'লা আজি ডমিন'জত যাওঁ বুলি আৰু এইফালে আমাৰ কামো আছিলে সেইকাৰণে কামটোও হৈ গ'ল আৰু লগতে পেট পূজাও আৰু এইফালে বাৰ্গাৰটো লৈছে অংশুৱে মই ইমানটা ডমিন'জৰ বাৰ্গাৰটো ভাল নাপাওঁ সেইকাৰণে মোৰ কাৰণে লৈছোঁ টেক'টো মই মানে ডমিন'জত আহিলে মই টেক'টো লওঁৱেই আৰু এইফালে পিজ্জা এটাও অৰ্ডাৰ কৰিলোঁ অংশু বাৰ্গাৰ খাব মই বাৰ্গাৰটো নাখাওঁৱেই কাৰণ মোৰ ভাল নালাগে আৰু এইফালে পিজ্জা দেখিছে পিজ্জাটো খাম কিন্তু দেই মোৰ বহুত ভাল লাগে টেক' আৰু পিজ্জাটো সেইকাৰণে আৰু এইফালে সি খুলি আছে আৰু মই বনাই আছোঁ ভিডিঅ' আৰু এতিয়া আমি খাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছোঁ আমি খাই কিনে ওলালোঁ পিজ্জা খাই ল'লোঁ এতিয়া ইয়া চাওক আইচক্ৰীমটো দেখাইছিলোঁ যে এইটো আইচক্ৰীম খাই আছোঁ আৰু এইফালে আমাৰ ইও খাই আছে চলাই নাই খোৱা মানে এতিয়া আমি ৰখি ল'ম ক'ৰবাত তাৰপিছতহে খাম নহ'লে খাবলৈ অসুবিধা হৈ যায় তাৰ পৰা এতিয়া পেট ফুল আৰু চাওঁ এতিয়া ঘৰ যাওঁ তাৰপিছত ক'ৰবাত গ'লে বাৰু দেখুৱাম যোৱা নহ'বই চাগে যদি যোৱা হয় দেখাম ঘৰত আহি পালোঁ আৰু বহুত দেৰিয়ে হ'ল ঘৰত আহি পোৱা মানে একদম ইমানেই গৰম হৈছে নহয় বাপৰে বাপ মানে গোটেই গাটো জ্বলি যোৱা নিচিনা লাগিছে ওলাই যাবলৈ একদম টান হৈছে আৰু এতিয়া আকৌ আমি যাম মানে আজি ভাইটি আহিব সেইকাৰণে তাক লৈ আহোঁগৈ আৰু এতিয়া মই পটাপট ওলাই লওঁ আৰু গৰমত একদম ওলাই যাব মন নাযায় কিন্তু এতিয়া যাব লাগিব সি আহিব তো এতিয়া মই পটাপট ওলাই লওঁ ওলাই কিনে আপোনালোকক লগ পাই আছোঁ এতিয়া আমি ওলাই আহি ভাবিলোঁ কিবা এটা খাই লওঁ বুলি ভাইটি আহি পোৱা নাই সেইকাৰণে আৰু আমি খাব লৈছোঁ এয়া চাহ আৰু মিঠাই লৈ লৈছোঁ মই এইফালে অংশুৱে বেলেগ কিবা কিবি খাব আৰু ময়ো খাম কিন্তু সি মিঠাই ইমান এটা নাখায় সেইকাৰণে মিঠাইটো অকল মোৰ কাৰণে আৰু এতিয়া এইখিনি খাই লওঁ খোৱাৰ পিছত আপোনালোকক লগ পাম আৰু এইফালে দেখিছে আমি পূৰা একদম গৰম চাহ খাই আছোঁ
এইফালে আমি অৰ্ডাৰ কৰিলোঁ চাওমিন আৰু ইয়াৰ চাওমিনটো ইমান ভাল লাগে নহয় খাবলৈ মোৰতো এনেও চাওমিন খাই বহুত বেছি ভাল লাগে আৰু ইয়াৰ চাওমিনটো বহুত টেষ্টি বনায় আৰু চাহ আমাৰ শেষেই হোৱা নাই এইফালে চাহ লগতে একদম চাওমিনটো খাম আজি কোক নলওঁ অইনদিনা নহ'লে কোক থাকে আজি ভাবিছোঁ আমি আজি বহুত দিনৰ পিছত চাহ খাব মন গ'ল সেইকাৰণে চাহটোৱে খাইছোঁ আৰু এতিয়া আমি খাই লওঁ তাৰপিছত ভাইটিক ল'ম তাৰ অহা দেৰি হ'ব সেইকাৰণে আমি ভাবিলোঁ খাই লওঁ বুলি তাৰ কাৰণে পেকিং কৰি লৈ ল'ম আৰু এতিয়া তেনেহ'লে এইখিনি খাই লওঁ হেল্ল' গাইজ আজি নেক্সট ডে আৰু মই খানা বনোৱাৰ পৰাই আপোনালোকৰ লগত ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ এইফালে ডিম আৰু বিলাহী বনালোঁ এইফালে দালি বনালোঁ এনেকৈ বনাইছোঁ গৰমত আৰু বেছি খাবলৈও মন নাযায় ইমান গৰম হৈছে নহয় একদম থাকিব পৰা নাই মানে গৰম এয়া এতিয়া ভাইটিক খাবলৈ দিছোঁ এয়া কণী আৰু বিলাহী বনাইছিলোঁ দালি এইফালে মই বনোৱা বগৰী আচাৰ এনেকৈয়ে আৰু এইফালে চাহ এই চাবলৈ বহুত লাজ কৰে এয়া খাবলৈ বহিছে সেইকাৰণে মোৰ ভিডিঅ'ত বেছিকৈ নোলায় এতিয়া দেখাই দিছোঁ এইফালে চাহ আকৌ বহুতে লাজ কৰে সেইকাৰণে তই খাই ল মই ভাইটি এইফালে চাহ এইফালে মিঠাই দি দিছোঁ আৰু ই এতিয়া খাই ল'ব হয় নাই খাই ল এইফালে এতিয়া মই বনাই আছোঁ বাটাৰ ৰুটি তাৰপিছত চিকেন বাটাৰ মছলাৰ লগত খাবৰ কাৰণে আৰু এইটো হৈয়ে যাব আৰু এতিয়া বনাই ল'লোঁ এখন আৰু এখন বাকী আছে আৰু লাষ্ট এইখন চাওক হৈয়ে গ'ল আৰু এইফালে ওলাই দিছোঁ ভাইটিৰ কাৰণে এখন ৰুটি দুখন আৰু লাগিলে ল'ব ৰুটি মই সেই দুখনেই দিছোঁ তাৰপিছত চিকেন বাটাৰ মছলা ৰুটিখিনিতো মই বনালোঁ চিকেন বাটাৰ মছলাখিনি মই বনোৱা নাই এই ধাবাৰ পৰাই অৰ্ডাৰ কৰি দিলোঁ তাৰপিছত এনেকৈ আৰু আজি আমাৰ ডিনাৰটো গৰম পৰিছে নহয় ৰাতিও একদম মানে ৰ'দ দি থকাৰ নিচিনা লাগে সেইকাৰণে ৰাতি একো বনাবই মন নাযায় যেনে তেনে মই ৰুটিটো বনালোঁ আৰু বাকী চব্জি বনাব নোৱাৰি এতিয়া আমি খাব লৈছোঁ আৰু এইফালে আহি গ'ল দিম খাই কিনে মানে ৰুটিটোতো মই বনাইছোঁ বাকী এইটো কোনে বনাইছে কচোন তই কচোন মই বনাইছোঁ নাই গেছ কৰ মই নাই বনোৱা সঁচাকৈ মই নাই বনোৱা ৰুটিটো মই বনাইছোঁ বাৰু ৰুটিটো কোমল হৈছে নাই তই এইফালে চা আকৌ এইফালে নাচাই কেমেৰাটোৰ ফালে নাচাই মানে লাজ কৰে আৰু এতিয়া আমি খাই লওঁ আপোনালোকে ভাবিছে চাগে দেই জেগাটো চেঞ্জ হৈ গ'ল বুলি মানে আমি ওপৰত আহি গ'লোঁ কাৰণ তলত ওপৰত মানে মানুহ নাই মাহঁতি নাই সেইকাৰণে আৰু মোৰ মাতটো চেঞ্জ লাগিছে ন একদম চৰ্দি লাগি আছে সেইকাৰণে মাতটো চেঞ্জ হৈ গৈছে আৰু এতিয়া আমি খাই লওঁ পিছত